বৰপেটাৰ ৰঙাডিমা আৰু আলু ভাজি। ক'ৰবাত খালো আলু ভাজা। মই আহিছোঁ বৰপেটা আৰু বৰপেটা হাটত প্ৰতি বছৰে দৌল উৎসৱ বহু ডাঙৰকৈ উদযাপন কৰা হয়। ইয়াৰে পথাৰত আপুনি দেখি পাব হৰ্ষ উল্লাসৰ পৰিৱেশ। মানুহে এনেদৰে গোট বান্ধি হোলীগীত পৰিৱেশন কৰে আৰু আনন্দ প্ৰকাশ কৰে। মই আৰু মোৰ লগৰটোৱে গোটেই নামঘৰটো এনেদৰে ঘূৰি ভাবিলোঁ ফুড ষ্টল কেইটা এবাৰ ভিজিট কৰি আহোঁ। বৰপেটাৰ ৰঙাডিমা আৰু আলু ভাজি কথাটো চবেই জানে, কাৰণ এইটো বহুত ফেমাছ হয়। কিন্তু ইয়াত এটা ইউনিক বস্তু আছে, সেইটো হৈ গ'ল ইয়াৰ দোকানৰ নামবোৰ। ইয়াত আপুনি বহুত ধৰণৰ নাম দেখি পাব। ক'ৰবাত দেখিব চুমি বৰাৰ দোকান, ক'ৰবাত দেখিব আপুনি মামা ৰোল, মোদী ৰোল, ক'ৰবাত দেখিব এডিআৰি পাছ নকৰাৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট। তেনেকুৱা ধৰণৰ ইউনিক নাম দিয়াত বৰপেটা আগৰ পৰাই বিখ্যাত হয়। ঘূৰি ঘূৰি কৈলাবাবাৰ দোকানত দেখিলোঁ বাটাৰ ৰোল বোলে গাখীৰেদি কিবা জেলেপি বনাইছে। খাই চালোঁ, ভালেই হৈছে, লগৰটোতো ভালেই পালে। জেলেপি খাই উঠি ভাবিলোঁ বেলেগ নোৱাৰোঁ কি খাওঁ, তোৰ দোকানখনলৈ গৈ পিনে দুজনে ৰঙাডিমা আৰু আলু ভাজিকে দিব দিলোঁ। তো এনেদৰে আলু ভাজি আৰু ৰঙাডিমা খাই মই মোৰ এই বছৰৰ দৌল যাত্ৰাটো সামৰণি কৰিলোঁ। Macron.